हेलो गाइस आन এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো পিঠাগুৰি কেক এটা বনাই আছো ভাবিছো আপোনালোকৰ আগত শেয়াৰ কৰো এইটো ডাঙৰ কাপেৰে মই 2 কাপ পিঠাগুৰি লৈ লৈছো মই ইয়াত ময়দা ব্যৱহাৰ কৰা নাই পিঠাগুৰি দি বনাম কেকটো সৰু লোৱাৰ কাৰণে যেহেতু লৰাটো স্কুলৰ টিফিনৰ বাবে হৈ যাব টিফিনৰ কাৰণে বনাইছো মই কেকটো এত মই ৰিফাইনো ব্যৱহাৰ নকৰো লগতে দি লৈছো কাটি লোৱা খিচমিচ বাদাম খেজুৰ অকণমান ড্ৰাই ফ্ৰুট ব্যৱহাৰটো ইয়াতে কৰি ললে ভাল নহলে বা এনেকৈ দিলে কিন্তু হিহঁতে নাখায় সেই কাৰণে মই কেকতে ব্যৱহাৰ কৰি দিছো লগতে অকণমান দি লম বাটাৰ অকণমান দি লম আৰু লগতে দিলাম অকণমান ঘিটো মই নিজে বনোৱা ঘৰতে অকণমান দিম বেছি নিদিম লগতে দিলাম এভৰিডে গাখীৰ পাউডাৰ অকণমান দি লৈছো টেষ্টটো কিন্তু বহুত ধুনীয়া হয় এইটো গাখীৰৰ পাউডাৰটো দিলে এভৰিডে গাখীৰৰ পাউডাৰটো দিলে লগতে দিলাম গৰু গাখীৰ অকণমান এইটো কাপেৰে ফুল নহয় বাৰু ইয়াতকৈ অকণমান বেছি দিম কোবাৰ দিব লাগিব এয়া মই দি লৈছো গৰু গাখীৰ কোনে কোনে এনেকৈ টিফিন ঘৰতে বনাই দি পঠায় কমেন্ট কৰি জনাবচোন দোকানৰ পেকেটৰ বস্তুবিলাক খোৱাতকৈ এনেকৈ ঘৰতে তৈয়াৰ কৰি দি পঠোৱা ভাল এতিয়া মই মিক্স কৰি লৈছো আৰু অকণমান লাগিব গাখীৰ ইয়াত মই বেকিং ব্যৱহাৰ কৰা নাই বেকিং আৰু বেকিং সোডা ব্যৱহাৰ কৰা নাই বাৰু ৰিফাইনো ব্যৱহাৰ নকৰো গাখীৰ দি মই হৈ গল বাৰু মোৰ বেটাৰটো এয়া দেখিছেনে অলৰেডি হৈ গৈছে মই কুকাৰতে বহাই দিম কেকটো এটা বাটিত বহাই দিছো কেকটো কুকাৰত বেছি সময় নালাগে বাৰু 30 মিনিট নালাগে মিডিয়াম হাইট দি দিম এ দেখিছেনে কি ধুনীয়া হৈছে কোমল হৈছে কেকটো লগতে দি দিম ওপৰত ষ্ট্ৰবেৰী ক্ৰাছ এ দেখিছেনে ষ্ট্ৰবেৰী ফ্লেভাৰ এটা আহিব লগতে এটা মিঠা টেষ্ট হ'ব বেছি নিদিও অকণমান দিম এতিয়া মই ওপৰতে এনে কিবা কিবি কৰি দিছো ডিজাইন নহয় বাৰু এনে কিবা কিবি কৰি দিছো ওপৰতে ধুনীয়া দেখিবৰ কাৰণে দেখিছেনে এতিয়া মই এইটো কুকাৰত বহাই দিম যোৱা আগৰ দুটা ভিডিঅ' দিছিলো আপোনালোকে বহুত মৰম কৰিছে ধন্যবাদ জনাইছো সকলোকে কেকটো অলৰেডি হৈ গল মোৰ কিন্তু দেখুৱা নহল সৰি লৰাটো খাবলৈ উৎপাত লগালে এই দেখিছেনে কেকটো ইমান কোমল হৈছে বেকিং সোডা একো ব্যৱহাৰ নকৰাকৈ কেকটো বহুত ধুনীয়া হৈছে লৰাটো স্কুলৰ টিফিনৰ কাৰণে হৈ যাব দুপিস কিন্তু খালেই তাই এইটো সব ওচৰৰ পৰা দেখাই দিছো খাবলৈ কিন্তু বিয়াৰ টেষ্টি আছিল এসপ্তাহ কাৰণে হৈ যাব বাৰু দেখিছেনে এতিয়া মই এইখিনি ভৰাই থৈ দিম নহলে খাই শেষ কৰিব লগতে সন্ধিয়া হৈ আহিল ৰাতি সাজৰ কাৰণেও তৈয়াৰ কৰি ললো ভাত বহাই ললো ভাতটো অলৰেডি হৈ গল লগতে অকণমান চিকেন অনা আছিল ভাবিছো তাকে ভাজি লওঁ দুটা পিয়াজ কাটি মই এনেকৈ ৰঙচুৱাকৈ ভাজি লৈছো
অকণমান ৰঙচুৱাকৈ এনেকৈ ভাজি ল'ম। ভিডিঅ'টি শেষলৈ চাব। লগতে ভাল পালে এটা লাইক কমেণ্ট কৰিব। এতিয়া মই ইয়াত আদা নহৰু অকণমান থেতেলিয়াই দি ল'ম। মই ইয়াত বেছি মছলা ব্যৱহাৰ নকৰোঁ বাৰু, পেকেট মছলাটো একেবাৰে ব্যৱহাৰ নকৰোঁ। এতিয়া মই এইখিনি দি লৈছোঁ। এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। বতৰ ঠাণ্ডা, বৰষুণ দি আছে, চিকেন খোৱা বতৰ হৈছে। বেছি নহয় বাৰু চিকেন, অকণমানে। এইখিনি মই এতিয়া অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। চিকেন খোৱা বতৰ, চিকেনো আছিল, লগতে মাছৰ জোল অকণমান বনাইছোঁ। মাছৰ জোলকণ হৈ গ'ল বাৰু, আপোনালোকৰ আগত শ্বেয়াৰ নকৰিলোঁ। অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। অলৰেডি মোৰ হৈ গ'ল এয়া মাছ, স্কচ, আলু জোল, লগতে চিকেন। ৰাতি সাঁজৰ ভাতৰ থালি হৈ গ'ল। দেখিছেনে? গৰমে গৰমে পৰিৱেশন কৰক, খায়ো ভাল পাব, হয় নাই বাৰু? দেখিছেনে? আজিলৈ আহোঁ, বাই বাই।